হে বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি ক'ত গৈ আছোঁ, কোন গৈ আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। চাই থাকিলে গম পাব। আৰু ভিডিঅ'টো ঘৰত আৰম্ভ কৰা নহ'ল কাৰণ বৰষুণ দি আছিলে। ভাবিলোঁ ব্লগটো গাড়ীতে আৰম্ভ কৰিম, আৰু গাড়ীত আৰম্ভ কৰিলোঁ ব্লগটো। আৰু ইহঁতে দিয়া হাই সেইবোৰ মই আৰু আপোনালোকক শুনাব নোৱাৰিলোঁ কাৰণ মিউজিক বজাই থোৱা আছিলে, কপিৰাইট লাগি যাব, সেইবাবে মই সেইখিনি কাটি দিলোঁ। আৰু পথাৰৰ মাজে মাজে আমি গৈ আছোঁ, এতিয়া বৰুতাৰ ল'ৰাৰ বিয়াৰ জোৰণ দিবলৈ। আৰু পূৰা বৰষুণ দি আছিলে, সেইবাবে গাড়ীতে ব্লগটো আৰম্ভ কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। আমি আহি পালোহি কইনাৰ ঘৰ। কইনাৰ ঘৰ বহুত দূৰ নহয়, ওচৰতে 20 মিনিটমান লাগে। আৰু এই বাচ্চাকেইটাই, মই যেতিয়া কেমেৰাটো ওলাওঁ ভিডিঅ' কৰোঁ মোবাইলটোৰে, তেতিয়া ইহঁতে আৰু হাই দিব আৰম্ভ কৰে। গমেই পাই মই ব্লগ বনাই আছোঁ বুলি। আৰু এইফালে কইনা ঘৰ আহি পালোঁ। কইনা ঘৰ আহি পাই কিবা কিবি নিয়ম আছে নহয় আদৰা, ঘট সলনি কৰাৰ, সেয়া ঘট সলনি কৰা আৰু আদৰা নিয়মখিনি এতিয়া পালোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। তাৰপিছত আহি উঠি এতিয়া আমি চাহ খাওঁ। বৰষুণ দি আছিলে, লাইন নাছিলে, একেবাৰে আন্ধাৰ হৈ আছিলে ৰুমটোৰ ভিতৰত। তাৰপিছত চাহটো খাই লওঁ, তাৰপিছত জোৰণ আৰম্ভ হৈ যাব। আমি চাহ খাই লওঁ ৰ'ব। তাৰপিছত আমাৰ বৌ আহি চোতালত পালেহি, চোতালত লৈ আহিল বৌক। তাৰপিছত এতিয়া জোৰণ দিব। তাৰপিছত জোৰণ দিয়াৰ পিছত কি নিয়ম আছে জোৰণত, সেইসমূহ ভিডিঅ' কৰি আছোঁ মই। আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈকে চাই থাকিব। তাৰপিছত আমি জোৰণ আৰম্ভ হ'ল। আৰু এইসমূহ হৈছে আমি লৈ যোৱা বস্তুবোৰ, দৰাৰ ফালৰ পৰা লৈ যোৱা বস্তুসমূহ। তাৰপিছত কইনা সজাব আৰম্ভ কৰিলে। আজিকালি কইনাবোৰে আগতে ওলাই ৰেডি হৈ থাকে, আৰু যিসমূহ বস্তু নিয়া যায় সেইবোৰ ওপৰে সানি দিয়া হয়। আৰু আমি যিবোৰ বস্তু লৈ গৈছিলোঁ সেইবোৰ সানি দিছে, আৰু অলংকাৰ সেইসমূহ পিন্ধাই, আৰু কাপোৰযোৰ আগতে পিন্ধাই দিছে। আমি যাই পোৱাৰ পিছতে ভিতৰত যে গৈছিলোঁ, আমি চাহ তাতে ঘৰৰ ভিতৰতে খালোঁ। তেতিয়া কাপোৰযোৰ লৈ গৈছিলোঁ কইনাই পিন্ধিবৰ কাৰণে, তাতে কইনাক ওলোৱা হ'ল। তাৰপিছত চোতাললৈ আনি অলংকাৰ আৰু যিবোৰ নিয়া গৈছিলে সেইবোৰ পিন্ধাই দিলে, আৰু সানা বস্তুবোৰ সানি দিলে। তাৰপিছত সেন্দুৰ দিছে, দৰাৰ ভনীয়েকে জ্ঞাতি তিৰোতা দুজনীয়ে তিনিওটাই দিছে। তাৰপিছত নিয়মসমূহ মই দেখাই যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো।
কইনাক কাপোৰখিনি তাৰপিছত বেগ তাৰপিছত চেণ্ডেল সেইবোৰ দিলে দিয়াৰ পিছত মাছ তামোল দৈ ফেটুৱা তাৰপিছত আৰু কল সেইসমূহ নাৰিকল আৰু যি এনেকুৱা লৈ যোৱা গৈছিল সেইবোৰ কইনাক দিলে কইনাই লাৰি সেৱা কৰিলে কৰি উঠি সেইসমূহ আকৌ কইনাৰ ঘৰক দি দিয়া গ'ল আৰু তাৰে আধা মানে আমি যি বস্তু লৈ গৈছিলোঁ তাৰে মানে নাৰিকল কল তামোল আৰু মাছ দৈ ভিতৰত তাৰে আধা আকৌ দৰাৰ ঘৰলৈ দি পঠাইছে। এইটো এটা নিয়ম হয়, যিবোৰ তাৰমানে দৰা ঘৰীয়া কইনাৰ ঘৰত লৈ যায় তাৰে আধা দৰা ঘৰলৈ দি পঠায় কইনাৰ ঘৰে। তাৰপিছত আমি লৈ যোৱা বস্তুসমূহ আধা দি পঠালে আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে। আকৌ কৈছোঁ ভিডিঅ'টো চাই থাকক বুলি। তাৰপিছত এতিয়া মিঠাই খোৱাব পৰা আছে, তাৰপিছত মিঠাই খোৱাব কইনাক। কইনাক মিঠাই মানে জুৰীয়াকৈ নহয় বেজুৰীয়াকৈ খুৱাব লাগে। 3টা নহ'লে 5টা নহ'লে 7টা সেনেকৈ মানে বেজুৰীয়াকৈ খুৱাব লাগে। আৰু আমাৰ দৰাৰ ভনীয়েকে তাৰপিছত নিতু বৌ বা ৰীমা আৰু এজনী সৰু মাইনা তেনেকৈ 5জনীয়ে মিঠাই খোৱালে। খোৱাৰ পিছত আমাৰ জোৰোণৰ পৰ্ব শেষ হৈছে। শেষ হোৱাৰ পিছত তাৰপিছত কইনাৰ ভিতৰলৈ গৈছে। এতিয়া এইখিনি চাই থাককচোন আপোনালোকে। জোৰোণ দিয়া হৈ গ'ল কইনাক। তাৰপিছত কইনা তাতে সেৱা কৰি কইনাক জ্ঞাতি 3জনী বৰমা বৌক সেৱা কৰিব। সেৱা কৰাৰ পিছত কইনাক ভিতৰলৈ লৈ যাব। সেৱা কৰি উঠি আপোনালোকে আকৌ কওঁ মই ভিডিঅ'টো চাই থাকক শেষলৈকে। এতিয়াই ভিডিঅ'টো নাচাব বুলি থৈ নিদিব, ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু আছে ভিডিঅ'টো চাই থাককচোন বাৰু কি আছে গম পাব। কইনাক ভিতৰলৈ লৈ গ'ল। তাৰপিছত আমি আহি পালোঁ ভাত খাবৰ কাৰণে। আৰু এইফালে ভাত খাব আহি এইফালে চাব দেই, যিকেইটা আমাৰ সৰু ল'ৰা আছে সিহঁতে তাৰমানে একদম হাই দিব আৰম্ভ কৰিব। এইটো যেতিয়া মই কেমেৰাটো আৰম্ভ কৰোঁ নহয়, কেমেৰাটো ওলাওঁ মানে মোবাইলটো ভিডিঅ' কৰিবৰ কাৰণে, তেতিয়া সিহঁতে হাই দিব আৰম্ভ কৰে। তাৰপিছত আমি ভাত খাব বহিলোঁ। ভাত খাব বহি লৈ উঠি আকৌ আমি ঘৰত যাব লাগিব। বৰষুণ দিয়ে আছে, বৰষুণ এৰাৰ মাজতে যাবগৈ লাগিব ঘৰত। আৰু এইফালে বৌহঁতেও মোকো দেখা বুলি ক'লে। তাৰপিছত ময়ো ভিডিঅ' কৰি গ'লোঁ, চবকে দেখালোঁ। আৰু এইফালে আমাৰ চব দৰাঘৰীয়া মানুহ। তাৰপিছত ভাত খাব বহিলোঁ। ৰিমাই চাইছে মোৰ ফালে একদম বেলেগ চাৱনি দি। তাৰপিছত আমি ভাত খাব বহিলোঁ। এইফালে মাছ মাংস চব্জি ভাজি দালি চব আছে। তাৰপিছত ভাতটো খাই লওঁ ব'লক। ভাতটো খাই উঠি আমি আকৌ আহিবৰ কাৰণে ওলালোঁ। বহুত বাট নহয়, 20 মিনিটমান লাগে আৰু। হ'লেও বৰষুণ বতৰ যিহেতু সেইকাৰণে দেৰি নকৰিলোঁ। আৰু বৌহঁতৰ ঘৰ আছিলে মাথাউৰি, একদম ৰাস্তা বেয়া হৈ গৈছে। আহোঁতেতো আমি ফচিছিলোঁ ৰাস্তাত। তাৰপিছত বৰষুণ এৰাৰ চান্সতে আমি আহি গ'লোঁ ঘৰলৈ। তাৰপিছত এতিয়া গাড়ীত উঠি লওঁ ৰ'ব। তাৰপিছত ইহঁত বহি লৈছে আগতে। তাৰপিছত ইহঁতে হাই দিব আকৌ। কিন্তু মই ইহঁতে যিখিনি কথা কৈছে মই সেইখিনি আপোনালোকক নুশুনালোঁ, কাৰণ সিহঁত উল্টা পাল্টা কিছুমান কথা বকি আছে আৰু ভাল কথাও কৈছে বাৰু। হ'লেও মই মানে কপিৰাইট লাগিব আৰু এইফালে মিউজিক বাজিছিলে কাৰণে কপিৰাইট লাগিব বুলি সেইকাৰণে আপোনালোকক নুশুনালোঁ। তাৰপিছত এইফালে আমি আহি পালোঁহি শৰাইঘাট দলং। আমাৰ তুলুৰ শৰাইঘাট দলং পালোঁ আহি। তুলুৰ বোলে এইখন শৰাইঘাট দলং হয়। বৰষুণ দিয়ে আছিলে, বৰষুণ দি থাকোঁতে আমি আহিলোঁ। আহি উঠি যি ডাউৰ মাৰিছে ৰীমাহঁতে বৰষুণ দি থাকোঁতে, চাই থাকোঁচোন ভিডিঅ'টো শেষত গম পাব। তাৰপিছত এইফালে নমি প'ষ্ট দিছে ফটো উঠা বুলি, মই কৰি আছোঁ ভিডিঅ'। আৰু এইফালে তুলু মই কৈছিলোঁ যে শৰাইঘাট দলং বুলি, তাইয়ে কৈছিলে শৰাইঘাট দলং বুলি। এইফালে ৰীমা আৰু বনদাৰ দিছে মেখেলাত দাঙি পূৰা বৰষুণত চিকি মই কৰি আছোঁ ভিডিঅ'। তাৰপিছত ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ। বাই বাই। এইখিনিয়ে আছিল আজি ভিডিঅ'।